হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা খুবেই টেষ্টি বইল মাছৰ ৰেচিপি। যদি কোনোবাই বইল মাছ খাই বেয়া পায়, এনেদৰে বনাই খাই চাবচোন। এবাৰ খালে আৰু সদায় এনেদৰে খাব মন যাব। মাছ আৰু কিমাননো ফ্ৰাই কৰি খাব, সেয়ে ভাবিলোঁ আজি বইল কৰি খাওঁ। মাছখিনি প্ৰথমে বইল কৰি লৈছোঁ, তাত অলপ নিমখ দি দিছোঁ। তাৰপিছত মাছখিনি বইল হয় মানে এইফালে খৰিকা এডাল লৈ লৈছোঁ। খৰিকাডালত বিলাহী, নহৰু, কেঁচা জলকীয়া, আদা এটুকুৰা পুৰি লৈছোঁ আৰু লগতে মই শুকান জলকীয়া দুটাও পুৰি লৈছোঁ। এই বস্তুখিনি পুৰি নল'লেও কোনো কথা নাই, আপোনালোকে কেঁচাকৈও ইয়াক ব্যৱহাৰ কৰিব পাৰে। পুৰি ল'লে ইয়াৰ সোৱাদটো অলপ বেছি ভাল হয়, সেইকাৰণে মই পুৰি লৈছোঁ। আপোনালোকৰ সুবিধা অনুযায়ী আপোনালোকে কেঁচাকৈ বা পুৰিও ব্যৱহাৰ কৰিব পাৰে। এতিয়া এইখিনি মই ভালদৰে পিচি লওঁ। এইফালে পিচি লোৱা বিলাহী, আদা, নহৰু, জলকীয়া পেষ্টখিনিও মই উতলি থকা মাছখিনি দি দিম আৰু অলপমান কটা পিঁয়াজ আৰু খৰিচাও মই ব্যৱহাৰ কৰিছোঁ। খৰিচাটো অপশ্যনেল, যদি আপোনালোকে ভাল পায় ব্যৱহাৰ কৰিব পাৰে, আৰু যদিও নকৰে কোনো কথা নাই। আৰু শেষত মই অলপমান কটা ধনিয়া ছটিয়াই দিছোঁ। এয়া মোৰ বইল মাছ ৰেডি হৈ গ'ল।